নমস্কাৰ সকলোকে মোৰ আজি আকৌ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু বহুত দিন তেনেকৈ ভিডিঅ' দিয়া নাই, আজি প্ৰায় 1 মাহ পাৰ হৈ গ'ল আৰু সেয়া নিজৰ অকণমান অসুবিধাৰ কাৰণে তেনেকৈ দিব পৰা নাছিলোঁ আৰু নিজৰ অকণমান শৰীৰটো অকণমান অসুস্থ হৈ থকাৰ কাৰণে আৰু ভাবিলোঁ আজি বহুত দিনৰ মূৰত আপোনালোকৰ সৰুকো ভিডিঅ' এটা আপোনালোকৰ মাজত আগবঢ়াওঁ। যিটো প্ৰাকৃতিক সৌন্দৰ্য মনোমোহা দৃশ্য অকণমান আপোনালোককো দেখুৱাওঁ। ময়ো অকণমান চাবলৈ বুলি আহিছিলোঁ, সেয়া আপোনালোককো অকণমান দেখুৱাওঁ। কেনেকুৱা পায় আপোনালোকে কমেণ্টত জনাব আৰু যিসকলে মোক ভাল পায় আৰু আপোনালোকে প্লিজ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু লগতে লাইক এটা কৰি, আৰু যদি নতুনকৈ চাই আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া ধুনীয়া এখন নদী আৰু পাহাৰ আৰু সেয়া আৰু এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, সেয়া ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। আৰু যিহেতু মই আহিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ আৰু বিশেষ তেনেকুৱা আজি একো নাই। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম, তেতিয়া ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ। আগলৈ এনেধৰণে আপোনালোকে মৰম আৰু আশীৰ্বাদ দি যাব, যাতে আপোনালোকৰ মাজত যাতে সদায় ভাল ভাল ভিডিঅ'সমূহ যাতে এনেদৰে দি যাব পাৰোঁ। তেতিয়া ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।